নমস্কাৰ, মই ৰাজশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা চিম্পল মাছৰ জোলৰ ৰেচিপি লৈ আহিছোঁ। অসমীয়া ষ্টাইলত বনোৱা বিলাহী আৰু আলু দি বনোৱা এটা চিম্পল মাছৰ জোলৰ ৰেচিপি হয়। তেনেহ'লে ব'লকচোন আজিৰ ৰেচিপিটোলৈ আমি আগবাঢ়োঁ। এতিয়া মই ইয়াতে লৈছোঁ অলপমান মাছ, সোৱাদ অনুসৰি নিমখ, অলপমান হালধি, অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, অলপমান গৰম মছলা। ইয়াতে মই লৈছোঁ অলপমান তেল। এটা ডাঙৰ সাইজৰ আলু মই বইল কৰি লৈছিলোঁ। আলুকেইটা মই এই ধৰণে কাটি লৈছোঁ। দুটা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ। পিঁয়াজ দুটাও মই মিহি মিহিকৈ কাটি লৈছোঁ। তিনিটা বিলাহী লৈছোঁ। বিলাহীকেইটাও মই কাটি লৈছোঁ। 1 টিস্পুন লৈছোঁ আদা নহৰু পেষ্ট আৰু লৈছোঁ তিনিটা জলকীয়া। জলকীয়াকেইটাও মই এই ধৰণে মাজেদি ফালি লৈছোঁ। এতিয়া প্ৰথমতে মই মাছখিনি মেৰিনেট কৰি ল'ম। ইয়াতে মই এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, অলপমান হালধি দি লৈছোঁ আৰু দিছোঁ অলপমান তেল। এতিয়া এই মাছখিনি মই ভালদৰে এখন চামুচেৰে মিলাই ল'ম। ভালকৈ মিলাই ল'ব যাতে নিমখ হালধিখিনি ভালদৰে লাগি যায়। এতিয়া আমাৰ মাছখিনি মিলোৱা হৈ গৈছে। মই এখন কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই ইয়াতে তেলখিনি দি লৈছোঁ। তেলখিনি গৰম হোৱাত মই এতিয়া মাছখিনি দুইটা ছাইডৰ পৰা ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। মাছখিনি ভালদৰে এটা ছাইড সিজিবলৈ দিব, মাজতে লৰাই নিদিব, নহ'লে ভাগি যোৱাৰ চান্স থাকে। এয়া আমাৰ মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই এখন প্লেটত ফ্ৰাই কৰা মাছখিনি কাঢ়ি ল'ম। মাছ ফ্ৰাই কৰা একেখিনি তেলতে মই এতিয়া পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই এতিয়া ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। মই এতিয়া ইয়াতে দিছোঁ আদা নহৰু পেষ্ট। এইখিনিও এতিয়া মই ভালদৰে লৰাই ল'ম। আৰু ইয়াতে দি দিছোঁ মই এতিয়া হালধি গুড়ি আৰু দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। আকৌ এবাৰ ভালদৰে মিলাই ল'ব। আমাৰ মছলাখিনি ভালদৰে ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াতে বইল কৰি ৰখা আলু দুপিচ দি লৈছোঁ। এতিয়া আকৌ এবাৰ মই 1 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ম। আমাৰ আলুখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি ৰখা বিলাহী কেইপিচো দি লৈছোঁ। আকৌ এবাৰ মিলাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ। নিমখটো আপোনালোকে নিজৰ জোখমতে দি ল'ব। বিলাহীখিনি দিয়াৰ পাছতে নিমখটো দি দিলে আমাৰ বিলাহীখিনি সোনকালে গলি যায়। এয়া চাওক, আমাৰ বিলাহীখিনি গলি গ'ল। এতিয়া মই ইয়াতে নিজৰ জোখমতে কুহুমীয়া গৰম পানী দি লৈছোঁ। আপোনালোকেও পানীখিনি নিজৰ জোখমতে দি ল'ব। এটা বইল আহিবলৈ দিম। আমাৰ এটা বইল আহি গৈছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা মাছ কেইপিচ দি লৈছোঁ। ভালদৰে এবাৰ লৰাই ল'ব। এতিয়া মই ইয়াতে গৰম মছলা আৰু দিছোঁ জলকীয়া কেইটা। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। আমাৰ মাছৰ জোলৰ ৰেচিপি খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকে প্লিজ এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰিব আৰু মোক কমেণ্টছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'জবোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'জ ন'টিফিকেশ্যনছ আপোনালোকে অতি সোনকালে পায়। আৰু যিসকলে মোক অলৰেডি ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে এতিয়াও মোক ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব। থেংক ইউ।